The Assam Youth Control of Price Repealing Bill 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলো। প্ৰশ্নটো হ'ল যে যিসকল সদস্য তেখেতসকলে সপক্ষে আছে তেখেতসকলে কক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হৰ হপকে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য আসাম ইউথ কন্ট্ৰোল প্ৰাইচ ৰিপেলিং বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকলে হয় হপকে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰৰ আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয় হপকে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰী বিমল বৰাৰ হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ দ্য ইউথ কন্ট্ৰোল অফ প্ৰাইচ ৰিপেলিং বিল 2020 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিব। উপাধ্যক্ষ মহোদয়, মই মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়াৰ হৈ দি আসাম ইউথ কন্ট্ৰোল অফ প্ৰাইচেছ ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিম। এতিয়া মই বিধেয়কখন সদনত পাৰিতকৰণৰ বাবে দাঙি ধৰিলো। যিসকল সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয় হপকে বিধেয়কখন পাৰিত হ'ল। এটা কাৰ্যসূচী নং 12 দ্য পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে দ্য পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে সদনত উত্থাপন কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিম। মই এতিয়া দ্য পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলো। প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয় হপকে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয় হপকে এতিয়া 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয় হপকে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ দ্য পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিব। উপাধ্যক্ষ মহোদয়, মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ দি পাব্লিক গেম্বলিং এক্সটেনশ্যন টু মিজো ডিষ্ট্ৰিক্ট ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিম। এতিয়া মই বিধেয়কখন সদনত পাৰিতকৰণৰ বাবে দাঙি ধৰিলো। যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয় হপকে বিধেয়কখন পাৰিত হ'ল। কাৰ্যসূচী নং 13 দ্য আসাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট এছিমিলেশ্যন অফ লছ অফ ষ্টেট ছাবজেক্টছ ৰিপেলিং বিল 2022 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ দ্য আসাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট এছিমিলেশ্যন অফ লছ অন ষ্টেট ছাবজেক্ট ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে সদনত উত্থাপন কৰিব। উপাধ্যক্ষ মহোদয়, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে দি আসাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্টছ এছিমিলেশ্যন অফ ল অন ষ্টেট ছাবজেক্টছ ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিম। মই এতিয়া দ্য আসাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্টছ এছিমিলেশ্যন লছ অফ অন ষ্টেট ছাবজেক্টছ ৰিপেলিং বিল 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ।
প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য আছাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট এছিমিলেশ্যন অফ লজ অন ষ্টেট ছাবজেক্ট ৰিপেলিং বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে এতিয়া 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। 1 নং দফা পৰিসৰৰ আৰম্ভণি বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ দ্য আছাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট এছিমিলেশ্যন অফ লজ অন ষ্টেট ছাবজেক্ট ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ দি আছাম দৰং এণ্ড লখিমপুৰ ডিষ্ট্ৰিক্ট এছিমিলেটেড ষ্টেট ছাবজেক্টছ ৰিপেলিং বিল 2022 গ্ৰুপ ইৰিগেশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে সদনত উত্থাপন কৰিব। মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দি আছাম ফাৰ্মাৰ্ছ গ্ৰুপ ইৰিগেশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিলোঁ। মই এতিয়া আছাম ফাৰ্মাৰ্ছ গ্ৰুপ ইৰিগেশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য আছাম ফাৰ্মাৰ্ছ গ্ৰুপ ইৰিগেশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰৰ আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। এতিয়া মাননীয় মন্ত্ৰী অশোক সিংহলে দ্য আছাম ফাৰ্মাৰ্ছ গ্ৰুপ ইৰিগেশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিব। মহোদয়, এতিয়া মই আছাম ফাৰ্মাৰ্ছ গ্ৰুপ ইৰিগেশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিলোঁ। এতিয়া মই বিধেয়কখন সদনত পাৰিতকৰণৰ বাবে দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে বিধেয়কখন পাৰিত হ'ল। কাৰ্যসূচী নং 15 দ্য তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ইলেক্ট্ৰিচিটি ছাপ্লাই আণ্ডাৰটেকিংছ একুইজিশ্যন ৰিপেলিং বিল 2022 এতিয়া মাননীয় মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানীয়ে দ্য তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ইলেক্ট্ৰিচিটি ছাপ্লাই আণ্ডাৰটেকিং একুইজিশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে সদনত উত্থাপন কৰিব। Honorable Speaker, sir, with your permission, I request the House to consider the Tinsukia and Dibrugarh Electricity Supply Undertakings Acquisition Repealing Bill 2022. মই এতিয়া দ্য তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ইলেক্ট্ৰিচিটি ছাপ্লাই আণ্ডাৰটেকিং একুইজিশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ইলেক্ট্ৰিচিটি ছাপ্লাই আণ্ডাৰটেকিং একুইজিশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে এতিয়া 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। 1 নং দফা পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে 1 নং দফা পৰিসৰ আৰু বিধেয়কখনৰ অংশ হ'ব। এতিয়া মাননীয় মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানীয়ে দ্য তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ইলেক্ট্ৰিচিটি ছাপ্লাই আণ্ডাৰটেকিং একুইজিশ্যন ৰিপেলিং বিল 2022 বিধেয়কখন পাৰিতকৰণৰ বাবে উত্থাপন কৰিব। Honorable Speaker, sir, I move that the Tinsukia and Dibrugarh Electricity Supply Undertakings Acquisition Repealing Bill 2022 be passed.
এতিয়া মই বিধেয়কখন সদনত পাৰিতকৰণৰ বাবে দাঙি ধৰিলোঁ। যিসকল মাননীয় সদস্য বিধেয়কখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সপক্ষে বিধেয়কখন পাৰিত হ'ল। কাৰ্যসূচী নং 16 দ্য আছাম লোকেল অথৰিটিজ গ্ৰান্টছ চাৰ্জ ৰিপেলিং বিল 2022 মাননীয় মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াই দ্য আছাম লোকেল অথৰিটিজ গ্ৰান্টছ চেক্টেড ৰিপেলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিব। চাৰ্জড মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে দ্য আছাম লোকেল অথৰিটিজ গ্ৰান্টছ চাৰ্জ ৰিপিলিং বিল 2022 বিধেয়কখন বিবেচনাৰ বাবে উত্থাপন কৰিলোঁ। মই এতিয়া দ্য আছাম লোকেল অথৰিটিজ গ্ৰান্টছ চাৰ্জ ৰিপেলিং বিল 2022 বিধেয়কখন সদনত বিবেচনাৰ বাবে প্ৰস্তাৱ দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে বিধেয়ক যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া দ্য আছাম লোকেল অথৰিটিজ গ্ৰান্ট চাৰ্জ ৰিপেলিং বিল 2022 বিধেয়কখন দফাই বিবেচনাৰ বাবে লোৱা হওক। 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয় সপক্ষে এতিয়া 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। 1 নং দফা পৰিসৰৰ আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে